ব্লু আইজ, ৰেড টিয়াৰ্ছ, নীলা চকুৰ, ৰঙা চকুপানী। বহু বছৰৰ মূৰত পুৰণি তিনিমহলীয়া আট্ৰালিকাটোত লাইট জ্বলি উঠিল। ৮০ বছৰীয়া ঘুমতি বুঢ়ীয়ে কেৰেককৈ ভঙা খিৰিকীখন খুলি থৰ হৈ চালে আট্ৰালিকাটোলৈ। আশংকাত বুঢ়ীৰ বুকুখন কঁপি উঠিল। হঠাৎ বুঢ়ীৰ বেঁকা পিঠিখনত কাৰোবাৰ হাতৰ স্পৰ্শ অনুভৱ হ'ল। উচপ খাই উঠিল তেওঁ, যেন ডাকবাংলোৰ ভূতটো আহি তেওঁৰ সন্মুখতে ওলাল। সভয়ে পিছলৈ ঘূৰি চাই দেখে নাতিয়েক দিগ্বিজয়। চকুৰে মনে মনে থাকিবলৈ ইংগিত দিলে তেওঁ, যেন মাত মাতিলেই বাংলোৰ অতৃপ্ত আত্মাই তেওঁলোকৰ উপস্থিতিৰ উমান পাব। অযুত বিস্ময় তেওঁৰ ঘোলা চকুযোৰত। দিগ্বিজয়ৰ চকুতো একেই বিস্ময়। দিগ্বিজয়ৰ বয়স এতিয়া ১৭ বছৰ। এই ১৭ বছৰৰ ভিতৰত সি প্ৰথমবাৰলৈ ঘৰটোত লাইট জ্বলা দেখিলে। সেই ঠাইৰ মানুহৰ মতে ঘৰটো অভিশপ্ত। অৱশ্যে সি ৩বাৰ এই অভিশপ্ত বাংলোটোলৈ গৈছে, ল'ৰালিৰ লগৰীয়া প্ৰতিমৰ লগত, তাকো বুঢ়ীমাক ঘুমতিয়ে গম নোপোৱাকৈ। হওঁতে তাৰ ঘৰটোলৈ প্ৰায়ে যাবলৈ মন যায়। মানুহৰ মুখে মুখে প্ৰচলিত বাংলোটোৰ ৰহস্যঘন কাহিনীবোৰে তাক হাত বাউলি মাতে। কিন্তু আইতাকে তাক ১০০ বাৰমান সাৱধানবাণী শুনাই থৈছে তালৈ যাবলৈ মানা কৰি। সেয়ে সি মনৰ আশা মনতেই মাৰ নিয়াইছে। তেওঁ কোৱা মতে তাৰ মাক আৰু দেউতাক দুয়োজন এই বাংলোটোৰ বাৰীতেই মৰিছে। আইতাকে প্ৰায়ে কয়, সেই ঘৰটোত থকা অশৰীৰী আত্মাই দুয়োকে মাতি নি মাৰিলে। সিহঁতৰ গাঁৱৰ কোনো মানুহ সাঁজ লগাৰ পাছত সেই ঘৰটোৰ সন্মুখেৰেও নাযায়। ঘৰৰ চাৰিসীমাৰ ভিতৰততো দিন দুপৰতে কোনো মানুহ নোসোমায়। দিগ্বিজয়ৰ মাক এদিন সন্ধিয়া লগাৰ পাছত সেই আপদীয়া বাৰীখনত সিহঁতৰ ক্ষীৰতী গাইজনী বিচাৰি গৈ নোহোৱা হৈছিল। পিছদিনা আবেলি বহুত বিচাৰ খোচাৰ কৰাৰ পাছত গাঁৱৰ মানুহে সেই বাংলোটোৰ পিছফালে থকা কুৱাটোতে মাকক উপঙি থকা পাইছিল। তাৰ দুদিনৰ পাছত তাৰ দেউতাকো ঘৰৰ পৰা নোহোৱা হ'ল। ঘুমতি বুঢ়ীয়ে পুতেকক বিচাৰি নাপাই পোনেই বোৱাৰীয়েক মৰা কুৱাটোত চাবলৈ গৈছিল। বুঢ়ীৰ অনুমান সামান্য ভুল হৈছিল। দিগ্বিজয়ৰ দেউতাকৰ শটো কুৱাত উপঙি থকাৰ পৰিৱৰ্তে কুৱাৰ পাৰৰ জৰীজোপাত ওলমি আছিল। এই ঘটনা দুটা হোৱাৰ পাছত তালৈ কোনো দেওমনীচ ফুলতো ভৰি দিবলৈ নোযোৱা হ'ল। সেই সময়ত ঘৰটোত কৰবাৰ নীলা চকুৰ বিদেশী চাহাব এজন থাকিছিল। পিছত তেওঁ কলৈ গ'ল কি হ'ল কোনেও গম নাপালে। মানুহে কোৱাকৈ কৰিছিল, সেই নীলা চকুৰ চাহাবজনে প্ৰেতাত্মা পুহিছিল। সেয়ে তেওঁৰ চকুহাল নীলা আছিল আৰু তেওঁৰ দ্বাৰা চালিত সেই আত্মাই দিগ্বিজয়ৰ মাক দেউতাকক হত্যা কৰিছিল। তেতিয়া তাৰ বয়স মাত্ৰ ২ মাহ। তাৰ ওপৰতো বোলে সেই নীলা চকুৰ চাহাবৰ প্ৰেতাত্মাৰ প্ৰভাৱ অলপীয়াকৈ পৰিছিল। সেয়ে তাৰ চকুযোৰ নীলা হ'ল। মাক বাপেক মৰাৰ পাছতে গাঁৱৰ ৰাইজে দুমহীয়া দিগ্বিজয়কো মাৰি পেলোৱা বা কৰবাৰ নদীত উটুৱাই দিয়াৰ সিদ্ধান্ত কৰিছিল। কিন্তু তাৰ বুঢ়ীমাকে একমাত্ৰ জীৱনৰ সাৰথি দুমহীয়া পানীকেঁচুৱাটোক ৰাইজৰ হাতত এনে নিষ্ঠুৰ সিদ্ধান্তৰ বাবে এৰি দিব নোৱাৰিলে। ইয়াৰ পৰিণামস্বৰূপে গাঁৱৰ ৰাইজে সিহঁতক এঘৰীয়া কৰিলে। প্ৰীতমৰ বাহিৰে কোনো লগৰীয়াই তাৰ লগ নলৈছিল ল'ৰালিতে। এতিয়াও সিহঁতৰ গাঁৱৰ মানুহে তাৰ নীলা চকুজুৰিলৈ ভয়ে ভয়ে চায়। অন্য মানুহৰ লগত নিমিলা তাৰ চকুৰ বৰণটোৱে তাকো কেতিয়াবা বিভিন্ন প্ৰশ্ন কৰে। আনহাতে আজি পৰ্যন্ত কোনেও উলিয়াব নোৱাৰিলে ২ দিন আগাপিছাকৈ একে ঠাইতে তাৰ মাক দেউতাক হাল মৰাৰ প্ৰকৃত ৰহস্য। ওচৰ চুবুৰীয়া আৰু আইতাকৰ মতে দিগ্বিজয়ৰ মাকক মাৰিছিল নীলা চকুৰ চাহাবৰ ভূতে আৰু দেউতাকক মাৰিলে তাৰ মাকৰ ভূতে। এইবোৰ কাহিনী সি আইতাকৰ মুখৰ পৰাহে শুনিছে। কিন্তু ডাঙৰ হোৱাৰ পৰা তাৰ এনেকুৱা অনুভৱ হয় যেন ইয়াৰ আঁৰত অন্য এটা কাহিনী আছে, যিটো কোনেও নাজানে। ইমান দিনে কথাবোৰ তাৰ মনত গাপ খাই আছিল। আজি হঠাৎ সেই পুৰণি বাংলোটোত লাইট জ্বলি উঠাত তাৰ মনটো আকৌ সেই ৰহস্যময় কাহিনীটোৱে উকমকাই উঠিল। ঘৰটোৰ ফালে চাই চাই কিমান সময় সিহঁত আইতাক নাতিয়েকহালে থৰ হৈ আছিল ক'ব নোৱাৰে। হঠাৎ ঘৰটোৰ ওপৰ মহলাৰ সিহঁতৰ ফালে থকা খিৰিকীখনৰ পৰ্দাৰ সিপাৰে এটা নাৰী মূৰ্তি থিয় হ'ল।